সো গাইছ আজি মিমি খাম বুলি ভাবিছোঁ মিমিৰো ভাজা আকৌ কণ্টেণ্ট এবাৰ নাই গাইছ সেইকাৰণে মিমিৰো ভাজা খাওঁ ৰ'ব এতিয়া মিমিৰো ভাজাটো এইটো এতিয়া বলত বাকি লওঁ দুটা ভাজা এতিয়া এইটো ভাজা বাকি লওঁ নে মিক্স কৰি খাম মানে নাই এতিয়া মিমিৰ মছলাটো ঢালি দিম অলপ মিমিৰ মছলাটো দিলে অলপ চাট পতা হ'ব বেলেগ কাম না নহয় আন খায়ে আন কাম খালোঁ মানে নাই ভাল লাগে লিয়া নাম বয় নালাগে মোৰ কিছুমান দেখছি না এতিয়া মিমি খাই উঠলোঁ এতিয়া আন পেটিছ লৈ লাগ কেনে কিছুমান দেখছি না গাইছ এতিয়া বদ্ধ কৰি খুলি কিনে খাওঁ পিছৰ সদায় বেলেগ বঢ়িয়া লাগে খাই ইয়ান খায়ে কাম মান কি দেখি কিমান খায়ে কাম পেটত গৰম হৈ গৈছিলে সেইকাৰণে ঠাণ্ডা কৰিব কাৰণে মাজা এটা নিব আহিছোঁ মাজাই খাৱান এতিয়াতো ভাজা পেটিছ খাই উঠলোঁ সেইকাৰণে গৰম হৈ গৈছিল না পেটটো সেইকাৰণে ঠাণ্ডা হ'বৰ কাৰণে মাজা খাওঁ ঘৰটোতো ক'ব নালাগে সৰুৰ পৰাতো চবে মাজা খাইছি এতিয়া মই কি ভিউ লৈ চাইছোঁ দেখছি নে গাইছ ইয়াতে কিমান ডাঙৰ ডাঙৰ পাহাৰ ভিউ লৈ খাইছোঁ কি মজা জংঘলৰ ভিউ খাৱাৰ পিছততো এইটো কাম চবে কৰে फिर वही बात आ जाएगी जो गरीब हो ना आदमी यो साला अपनी आदत से गरीब हो वो अलग ही लेवल का बंदा था সো গাইছ গধূলি গেল সেইকাৰণে আলুৰ চপ লৈলোঁ গধূলিৰ টাইমত গাইছ আলুৰ চপ এইগিলা খাই ভাল লাগে সেইকাৰণে আলুৰ চপ দুটা লৈলোঁ এতিয়া খাওঁৱে গাইছ চপ টপ খোৱাৰ পিছত আৰু এটা বস্তু নিব আহিলোঁ তো কিবা বস্তু কাপ কেক আনো লাগে এইটো ভাল লাগে নে কিবা ভাল লাগে বোলে কৈছে নে চাহক কেনেকুৱা লাগে পেটততো পুৱাৰ পৰা গৰম ঠাণ্ডা যাই আছে ইটোও খাই লওঁ ইটো ঠাণ্ডাটো কৰি লওঁ এতিয়া পুৰা খাবার ইচ্ছা যাই আছে খাওঁ ৰ'ব গাইছ কেনেকুৱা লাগে গাইছ কৈছোঁ না কি মজা লাগে কৈছোঁ না গাইছ পুৰা তাৰমানে ঠাণ্ডাৰো ফিল আহে কেকৰো ফিল আহে তাৰমানে বঢ়িয়া লাগে গাইছ চাবা আৰে আপুনি হয়তো বঢ়িয়া লাগছে কিন্তু মোৰ বঢ়িয়া লাগছে